বলক আজি বনাওঁ তৰা গাজেৰে সৈতে লোকেল মুৰ্গী মাংসৰ জোল। এয়া মই তৰা গাজখিনি সৰু সৰুকৈ এনেদৰে কাটি লৈছোঁ। তাৰ পাছত লৈ লৈছোঁ পিঁয়াজ, আলু দুটা কাটি লৈছোঁ আৰু আলু দুটা নহয় তিনিটা কাটি লৈছোঁ, সৰু সৰু হয়, আৰু আদা নহৰু। এয়া মাংসখিনি মছলা সানি পেলাই এনেকৈ মেৰিনেট কৰি থৈছোঁ। আৰু তাৰ পাছত কুকাৰতে বনাম বুলি ভাবিছোঁ, সেইকাৰণে কুকাৰত অলপ তেল দি দিলোঁ। তাৰ পাছত দি দিছোঁ পিঁয়াজখিনি। তাৰ পাছত এয়া মই শুকান জলকীয়া এটা দি লৈছোঁ আৰু আদা নহৰু পেষ্টটো দি দিছোঁ। তাৰ পাছত এয়া মাংসখিনি ধুনীয়াকৈ অলপ সময় এনেকৈ ভাজি থাকিম কুকাৰতে। তাৰ পাছত আলু দি দিছোঁ, অলপ সিজাৰ পিছত মাংসখিনি, তাৰপৰা এয়া তৰা গাজখিনি দি দিছোঁ। তাৰ পাছতো আকৌ ভালদৰে এনেদৰে লৰাই লৈছোঁ। তাৰ পাছত আকৌ দিছোঁ জালুক অকণমান আৰু এয়া গৰম পানী দিলোঁ আৰু 5-6টা চিটি মাৰিবলৈ এনেদৰে এৰি দিছোঁ। এয়া দেখিছেনে, আমাৰ তৰা গাজেৰে সৈতে লোকেল মুৰ্গী মাংসৰ জোল একদম ৰেডি হৈ গ'ল। আৰু খাবলৈ ইমান বেছি সোৱাদ হৈছিলে। আপোনালোকে যদি খোৱা নাই তেন্তে এবাৰ প্লিজ খাই চাব, টেষ্টটো বহুত ভাল।